নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই যাদৱ বৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল DJ সোণাপুৰ। বন্ধু বান্ধৱীসকল, যোৱাকালি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত বহুতে লিখিছে বাৰু, ভালেই লাগিলে কমেণ্টবিলাক পঢ়ি পিনি। তো বন্ধুসকল, যোৱাকালি এটা মানে হেৰি হৈ গ'ল, তো ভিডিঅ'টো মই এইকেইখন চক বাইক বুলি তেনেকৈ বুলি স্ক্ৰীণত চক বুলি কৈছিলোঁ, কিন্তু এডিটিঙত মানে কি হ'ল, থাকি গ'ল বাইককেইখন দেখাবলৈ। তো তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ চবকে। তো মই দেখুৱাই দিছোঁ, এইকেইখন হ'ল বাইককেইখন। এইখন আমি আনিছিলোঁ FZ-খন, তাৰপিছত এইখন আনিছিলে হেৰিহেঁতি কি কয় মনোজ আৰু চম্পকহেঁতি। তো স্ক্ৰীণত চাওক আপোনালোকে। তো বন্ধুসকল, মানে কি যিসকলে আজি ভিডিঅ'টো চাইছে মানে, তো আগৰ ভিডিঅ'টো চোৱা নাই, তো আগৰ ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত দি দিছোঁ লিংকটো। তো আপোনালোকে প্ৰথমটো চাই ল'ব, তাৰপিছত এইটো চাব, তেতিয়া বুজি পাব। আৰু যিসকলে আগত প্ৰথমটো চালে তো সেইটো মেছেজ কৰিছে আৰু বহুতে লাইকো কৰিছে বাৰু। তো ভাল লাগিছে জানি পিনি মানে। তো বন্ধুসকল, আমি কেনেদৰে চেন্নাইৰ পৰা মৰিয়নি, অৰ্থাৎ আমাৰ নিজৰ মানে জন্মভূমি মৰিয়নি তথা হাটখেলীয়া কেনেকৈ আহিছিলোঁ বাইক চলাই পিনি। তো বন্ধুসকল, বেছি দীঘলীয়া নকৰোঁ। তো মোৰ পিছফালে এটা ধুনীয়া চিনেৰী আছে, আপোনালোকক দেখুৱাওঁ। তো এই চিনেৰীটো মই এডোখৰ আগতে, আজি প্ৰায় 2 বছৰ আগতে একদম ট্ৰেণ্ডিং টপিক আছিলে। মই ক'ম বাৰু ইয়াৰ বিষয়ে, বা ইয়াৰ বিষয়ে এটা ভিডিঅ' মই হেৰি কৰিম বাৰু, এটা কণ্টেণ্ট বনাম। তো কি আছিলে, তো বেছি দেৰি নকৰোঁ। তো শেষত এটাই আপোনালোকলৈ অনুৰোধ যে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, আৰু যিসকল চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। তো তেনেহ'লে ব'লক আৰম্ভ কৰোঁ। তো মৰিয়নি আৰু একদম মানে আহি তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ বৰ্ডাৰৰ ওচৰত কি হৈছিলে অকণমান কৈ দিয়ে। সেইটো মানে এটা বিশেষ জমনি মানে, এতিয়া ধৰি লওক আমিতো এখন ষ্টেটত আছো, সেই ষ্টেটখনৰ পৰাতো আমি ওলাব লাগিব। ওলাবলৈ হলে তামিলনাডুৰ পৰা আমি ওলাই আন্ধ্ৰাত সোমাব লাগে। আন্ধ্ৰাত সোমোৱা টাইমত মানে বিশেষকে জমনি এটা হৈছিলে। আমাক এতিয়া ওলাব নিদিয়ে নহয়, মানে তামিলনাডু ষ্টেটৰ পৰা। বিশেষকৈ আমাৰ মানে কি আছিলে, পাছ নে কিবা এটা বনিছিলে। আমি পাছটো অলৰেডি অনলাইনত বনাইছিলো, কিন্তু সিহঁতি মানে সেইটো পাছত ওলাব নিদিয়ে। সিহঁতক লাগে গভৰ্ণমেণ্টৰ এপ্ৰুভ লাগে মানে। কিন্তু সেই বস্তুটো আমি পোৱা নাছিলো। তো বহুত কিবা মানে সিহঁতৰ লগত ফেচ কৰিছো। আৰু সিহঁতৰ তামিলনাডু পুলিচে ওলাব দিলে, আন্ধ্ৰা পুলিচে সোমাব দিয়া নাছিলে। তামিলনাডুৰ পৰা আন্ধ্ৰাত সোমাব দিয়া নাছিলে। তাৰপিছত একদম মানে যিখন টোল গেট, তাত একদম পুৰা পুলিচ ডাঙৰ লাখুটি লৈ একদম ৰৈ আছে নহয়, বোলে তহঁতি ক'লৈ যাওঁ বোলে। তাৰপিছত বোলো ছাৰ আমি একদম ক'ত আছিলি, ক'লৈ যাওঁ কৈছে। ছাৰ বোলো আমি চেন্নাইত কাম কৰি আছিলোঁ, আমাৰ কাম চাম চব জব গ'ল, বোলো আমি ঘৰলৈ যামগৈ। এই বোলে তহঁতি যাব নোৱাৰো বোলে, তহঁতৰ পাছ দেখা হয়। পাছ বোলো নাই এপ্লাই কৰিছোঁ। নাই নহ'ব ছাৰ, প্লিজ ছাৰ, আমাৰ কাম বন নাই, আমাক হাতে ভৰি ধৰিছো আৰু সিহঁতৰ সেইটো সময়ত। আমি ৰুমলৈ গ'লো, আমাক ৰুমৰ নাই খেদিব আৰু সেইফালেও যাব মানে। আমি কি কৰিম, এই তহঁতি বোলে বেছি কথা কৈছে বুলি কৈ একদম পিটিবলৈকে আহে নহয়। তাৰপিছত চাউতো মানুহৰ মানে মাৰিম ক'লে মাৰিম, গম পায় নহয়। অৱশ্যে মাৰ নেখালো দেই, মাৰ খোৱা নাই। বোলো অ'কে ছাৰ, বোলো আমি যামগৈ তেনেহ'লে, আমি য'ৰ পৰা আহিছিলোঁ তলৈকে যামগৈ। তাৰপিছত গুচি আহিলোঁ। আহি আছোঁ এই জাষ্ট 1.5 কিলোমিটাৰ অহাৰ পাছত মানে ওচৰৰে স্থানীয় মানুহ এটাই মানে সৰু TVS, এই কি কয় এইখন কি এক্সেল, TVS এক্সেলত আহি আছে। তাৰপিছত কি কৈছে, এই ভাই তহঁতি ক'লৈ যাওঁ কৈছে। বোলে হেৰি আমি বোলো ক'ৰ পৰা আহিছোঁ, ক'লৈ যাওঁ কৈছে। মই বোলো আমি চেন্নাইত কাম কৰিছিলোঁ, আমি ঘৰলৈ যাম। তহঁতক কি নাযাওঁ যে, উল্টা ফালে গৈছে যে কৈছে। নহয় বোলে হেৰি কি কয়, আমাক যাবলৈ নিদিলে পুলিচে, বোলো আমি আকৌ কামলৈ যাওঁ। তাৰপিছত কি ক'লে, তাৰপৰা মানে মানুহজনে আমাক সহায় কৰিলে। আৰু ধৰি লওক তেওঁ ক'লে যে আপোনালোকে এইফালেদি যাব নোৱাৰে, মেইন গেটে যাব নিদিয়ে, কিন্তু ভিতৰেদি ৰাস্তা আছে, গাঁৱৰ ভিতৰত যেনেকে গাঁৱলীয়া ৰাস্তা থাকে, তেনেকে আমাক সৰু ৰাস্তা এটা দেখাইলে যে এইটো ৰাস্তাদি গ'লে মানে আপোনালোকে অলপ আগত ওলাব পাৰিব, টোল গেটখনৰ আগত ওলাব পাৰিম তাৰমানে। তো আমি তেওঁ মানে পৰামৰ্শতে সেই সৰু ৰাস্তাটো ললো। সৰু ৰাস্তাটো মানে এনেকুৱা ৰাস্তা য'ত মানে যাবই নোৱাৰি, মানে এনেকুৱা ৰাস্তা মানে। হ'লেও মানুহ বিলাকে সহায় কৰিছে বাৰু, নাই কৰা বুলি নকওঁ। ৰাস্তাটো কেনি যায় দেখুৱাই দিছে ধুনীয়াকে, কাৰণ সেইটো সময়ত চবেই গম পায় চিটুৱেশ্যন কেনেকুৱা। তো সেই মানুহজনৰ সহায়তে আমি মানে সেই চেক পোষ্টৰ পৰা অকমান আগত ওলালো মানে। সেই তেনেকে ওলাইছিলো আৰু ফাৰ্ষ্ট বৰ্ডাৰটো তেনেকে ক্ৰছ কৰিছো। কিন্তু আন্ধ্ৰাত সোমাই গলো। কিন্তু আন্ধ্ৰাত সোমোৱাৰ পাছত বিশেষকে আন্ধ্ৰাৰ মানুহ বিলাকৰ যিটো মানে ব্যৱহাৰ পালো, সেইটো মানে মানিবলগীয়া। অকল আমি বাইকত আহিছো বুলি নহয়, আমাৰ দৰে বহুত মানুহ আছে যি খোজকাঢ়ি আহিছিলে, কোনোবাই চাইকেলত আহিছে, কোনোবাই গাড়ীত আহিছে, তেনেকে বহুত আহিছে। কিন্তু সিহঁতৰ চৰকাৰে মানে, চৰকাৰ বুলি নাজানো, হয়তো চৰকাৰো হ'ব পাৰে, স্থানীয় মানুহ হ'ব পাৰে, সিহঁতি মানে বহুত সহায় কৰিছে। খোৱা ব্যৱস্থাৰ পৰা ধৰি, থকা পৰা ধৰি বহুত সহায় কৰিছে।
তাৰপিছত আমি এনেকৈ আহি আছোঁ তাৰপিছত এইবিলাক চব নাৰিকল পানী খোৱা ফটো হেৰি আৰু দেখাইছোঁ বাৰু আহি পিনি এনেকৈ আন্ধাৰতে এইখিনি বেছি ফটো মাৰিছিলোঁ মানে অলপমান কিবা এটা ফিল হৈছিলে যে আমি ছাকচেছ হ'মগৈ মানে ঘৰ ওলামগৈ তো ক'ৰবাত হোটেলত এই বিৰিয়ানী খোৱা ইয়াৰ ফটো তো তেনেকৈ মানে আহি আছিলোঁ তাৰপিছত আহি পিনি মানে মাজতে চেলফিও ল'লোঁ তেনেকৈ মানে আহি আছোঁ আৰু তো আহি মানে হেৰি পালোহি কি কয় বিশাখাপট্টনম পালোহি বিশাখাপট্টনম পাই পিনি আৰু কি কয় উৰিষ্যাত সোমাই পিনি একদম আৰু এটা ডাঙৰ অভিজ্ঞতা উৰিষ্যাটো ডাঙৰ এক্সপিৰিয়েঞ্চ উৰিষ্যা এক্সপিৰিয়েঞ্চ ডাঙৰ এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব এতিয়া সেইটো মানে এটা চাইক্লনৰ ফেচ হৈছিলো ন তাত আমি চাইক্লন মানে সাংঘাতিক চাইক্লন আপোনালোকে সেইটো টাইমত হয়তো বাতৰিত শুনিছিল আমফান চাইক্লন যিটো ঘূৰ্ণী বতাহ সেইটো পাইছিলো তো সেইটো এনেকুৱা ডবল মই ৰাম দেই মানে বাইকখন যদি চলাই যায় নহয় বাইকখন আগলৈ নাযায় বাইকখন আপোনাৰ অট'মেটিক মানে চাইড হৈ যায় নিজে চাইড কৰি দিয়ে মানে একো জোৰে নাই বাইকত যেনেকুৱা গাড়ী হওক মানে একদম চাইড কৰি দিয়ে মানে ইমান ডাঙৰ হেৰি কি কয় মানে ঘূৰ্ণী বতাহ মানে সেইটো তাৰপিছত আমি গৈ মন্দিৰ এটাত হেৰি কৰিলোগে ন প্ৰথম আমি মন্দিৰ এটাত মানে ৰখিছিলো তো ইয়াত ফটো চক আমি কেনেকৈ তিতিলো ব্লেংকেটত মানে ঠাণ্ডাত তিতি আহিলো ফটোখন চাওক আপোনালোকে তাৰপিছত মানে কি হ'ল আৰু সেই মন্দিৰটোৰ পৰা ওলাই পিনি গ'লো মানে আমফান যাক মানে এই মানে ধৰক 10 কিলোমিটাৰমান আগত মানে বস্তুটো এনেকে হ'ল চাইক্লনটো আগত গৈ আছে আমি চাইক্লনৰ পিছে গৈ আছো মানে এনেকুৱা এটা হেৰি হৈছিলে তাৰপিছত গৈ তাৰপিছত আৰু উৰিষ্যাত পাৰ হৈ পিনি ৱেষ্ট বেংগল গ'লো ৱেষ্ট বেংগলত তাৰপিছত সোমালো ৱেষ্ট বেংগলত মানে এইবিলাক চব হৈছে আমি গুগল মেপেদি হেৰি কৰি আহিছোঁ দেই গুগল মেপে বহুত সহায় কৰিছে গুগল মেপ চালোঁ তাৰপিছত এনেকৈ চাই পিনি আহি আছিলোঁ সেইটো টাইমত আপোনালোকে মানে হয়তো সুধিব পাৰে বা প্ৰশ্ন হ'ব পাৰে ক'ত থাকিছিলি ক'ত খাইছিলি তো এইটো বিষয়ে মই আমাৰ বিদ্যুতকে ক'বলৈ গৈছোঁ খোৱা থকাটো লৈ বাৰু আমি ইমান বেয়া অভিজ্ঞতা পোৱা নাই যিহেতু হাইৱেত আহিছিলোঁ আমি হাইৱে চাইডত জানেই ধাবা থাকে বা লজবিলাকো থাকে সেই ধাবা লজবিলাকতে খাইছিলোঁ আৰু থকা ব্যৱস্থাটো আমি সেই তাতে কৰিছিলোঁ হয় নাই থকা মেলাত ইমান কষ্ট পোৱা নাছিলোঁ মেইন কথা মানে কি কৰোঁ ৰাতিপুৱা 6টা বজাৰ পৰা মানে বাইক ষ্টাৰ্ট দিওঁ তাৰপিছত 9টামান বজালৈকে পূৰা চলাই থাকোঁ চলাই পিনে আমি কি কৰোঁ নাস্তা কৰোঁ চাহ খালোঁ ব্ৰেকফাষ্ট কৰিলোঁ ধুনীয়াকৈ তাৰপিছত আৰু গাড়ীখন অকণমান ৰেষ্ট দি আকৌ ষ্টাৰ্ট আকৌ আৰু যেতিয়া দুপৰীয়া আহাৰ খোৱা সময় হ'ব সেইটো সময়ত আকৌ মানে চাৰ্চ কৰোঁ যে আগত আমি ক'ত ধাবা পাম বা কিবা ৰেষ্টুৰেণ্ট পাম সেই তেনেকুৱাত ৰখি পিনি আমি মানে খানাটো খাওঁগৈ আৰু গৈ পিনি আৰু টাইমত অধিক দামতো আমি পইচা দি শিকিব লাগিছিল মানে যিটো খোলা নাথাকে প্ৰায় য'ত 100 টকা এসাঁজ ভাত বা 50 টকা আমি তাত ডাবল ভৰিব লাগে 300 400 এনেকৈও ভৰিবলগীয়া হৈছে তেনেকুৱা লজবিলাকতো তাৰপিছত তেনেকৈ আহি মানে সন্ধিয়া টাইমত আমি ঠিক 6:30মান বজিলা তেতিয়া আমি কি কৰোঁ ৰাইডটো ক্ল'জ কৰোঁ যে অ'কে আৰু নাযাওঁ নাই আমাৰ ৰাইডটো প্ৰায় কেতিয়াবা ৰাতি 8টা 9টা 10টালৈকে চলিছিলে কোনোবা এদিনাখন মানে কাৰণে আমি মানে কি লোকেশ্যনটো চাওঁ যে আগত কোনখন টাউন আছে এই কোনখন টাউনত গ'লে আমি কোনটো জেগাত মানে আমি হোটেল বা লজ পাম সেই বস্তুটোৰ ওপৰত ডিপেণ্ড কৰে মানে আমি ইমানটো টাইম কভাৰ কৰিব লাগিব ইমান দূৰ যাব পাৰিম তেনেকৈ মানে কভাৰ কৰিছিলোঁ টাইমবিলাক সেইটো টাইমত মানে কি কয় হেৰি চাৰ্চ কৰোঁ মানে গধূলি টাইমত আৰু মানে আৰু নচলাওঁ আধা ঘণ্টা 1 ঘণ্টামান চলাওঁ তেতিয়া চাৰ্চ কৰিলোঁ যে আমুক জেগাডোখৰ পামগৈ টাউনডোখৰ পামগৈ তাত হোটেল আছে নাই মানে লজ আছে নাই চাৰ্চ কৰোঁ দেখুৱাব সেই মেপত আহি যাব তাৰপিছত তাত ফোন নাম্বাৰ থাকে কাৰণে ফোন কৰোঁ ক্ল'জ বোলে হেৰি ভাইয়া নহ'ব বন্ধ ৰিচিভ কৰে 2-1 বন্ধ নহ'ব কিছুমানে কৰে বোলে হ'ব কিন্তু ইমান লাগিব পইচা আগতীয়াকৈ ফিক্স দামটো বেছি কৰে কিছুমানক তো সেইটো টাইমত মানে য'ত এক ৰাতি থাকিবলৈ খুব বেছি 400-300 তাত আমি 800-1000 তেনেকৈ মানে হেৰি কৰিছোঁ পাৰ পাৰ্চন এজনৰ তেনেকৈ আহিছোঁ তাৰপিছত আহি ৱেষ্ট বেংগল পালি ৱেষ্ট বেংগলত তেহেঁতৰ কনফিউজন লাগি গ'ল নহয় মোৰতো একদম এতিয়াও মনত আছে তো ৱেষ্ট বেংগলত মানে যেতিয়া আমি কাষে আহি আছোঁ বাংলাদেশৰ কাষে যিটো ৰাস্তাত আহি আছোঁ নামবিলাক পাহৰি গ'লো মানে দেই তো মোক মেপবিলাক দেখাইছোঁ মালদাটো একেবাৰে এইফালে আছে এই দুৰ্গাপুৰৰ ওচৰত দুৰ্গাপুৰ এনেকুৱা চাইডত তেতিয়া মানে সিহঁতি কি কৈছে ঐ যাদৱ দা মই সিহঁতৰ গোটেইখিনিৰ ভিতৰতকৈ মই ডাঙৰ মানে দেই ঐ যাদৱ দা বোলে কি হ'ল কেনেবাকৈ ভুলতে বাংলাদেশত সোমোৱাগৈ নাই বুলি কৈছে তাৰপিছত বোলো তহঁতি কি এনেকুৱা কথা ক'ল গাড়ীবোৰ চাবি গাড়ীবোৰ লিখি থোৱা থাকিব নহয় WB ৱেষ্ট বেংগললৈ WB থাকিব নহয় তেনেকৈ আৰু ৱেষ্ট বেংগলৰ ৰাস্তাবোৰ এনেকুৱা মানে তাত কনফিউজ হলো কেলে আমি যিটো হাইৱেত আহি আছিলো আমি হাইৱেৰ পৰা এটা চাইডৰ ৰাস্তা ললো এই চাইডৰ ৰাস্তাটো মানে কনফিউজ হৈ গ'লে এইটো ক'ত যাব এতিয়া মানে শ্বৰ্টকাট মানে নোলাওগে কোনোফালে গ'লে মানে তেনেকুৱা এটা মানে
তো বন্ধুসকল ভিডিঅ'টো ইমানতে সামৰিবলগীয়া হ'ল, কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈ আছে। তো বন্ধুসকল আমি নেক্সট পাৰ্টটোত মানে ইয়াৰ পাছৰ পাৰ্টটোত আমাৰ এই মানে চেন্নাইৰ পৰা অসমলৈ অহা যিটো ৰাইডটো ক'ভিড পেণ্ডামিক টাইমত মানে তো সম্পূৰ্ণ ক্লিয়াৰ কৰি দিম, ভিডিঅ'টো মানে সম্পূৰ্ণ সমাপ্তি কৰি দিম। তো আজিলৈ ইমানতে সামৰিছোঁ, তেনেহ'লে বাই বাই। তো শেষত আকৌ এটা অনুৰোধ থাকিল আপোনালোকলৈ, যিসকল চেনেলটোলৈ নতুনকৈ আহিছে তেওঁবিলাকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যি হওক মানে চাই আপোনালোকে যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে। তো আজিলৈ বাই বাই।